गसाइगावआव खेल'नि गिख्रंथाव उदखार जिउ फोजोबनायनि हुमखि होना रां दाबिदों सासे बर' सुबुंनाव रां मोनैयाव गिख्रंथाव हाथियारफोर लाना गाग्लोबनानै गालांदों दुथांफोरा गावसोरखौ खेल' आफादनि बुंना लादों। थांनाय सानखालि मोनानि समाव बे गिख्रंथाव जाथाया जायो। गसाइगाव महकुमानि सिङाव थानाय सुरेन्द्रपुर गामिनि थागिबि लेबेन्द्र नार्जारिनि फिसाज्ला जिरेन्द्र नार्जारिखौ गाग्लोबदों। मिथिनो मोननाय बादिब्ला डाम्पार गारिजों अन्थाइ लांबाय थानाय समावनो माखासे दुथांफोरा खोमसिनि खाबु लानानै खक्सागुरि गामियाव हरखाबै लाखिनानै गावसोरखौ खेल' आफादनि बुंना लायो आरो जिउ फोजोबनो हुमखि होनानै रां दाबियो। रां दाबिनानै मोनैयाव जिरेन्द्र नार्जारिखौ बायदि बायदि गिख्रंथाव हाथियारजों गाग्लोबनानै गोब्राब जोखोम खालामना जिउ जोब्बाय साननानै जिरेन्द्र नार्जारिखौ खोमसिनि खाबु लानानै लामायाव गारना गालाङो। फारसेथिं डाम्पार सालायग्रा गफि दैया जिरेन्द्र नार्जारिनि सायाव बेबायदि इनायै गाग्लोबनायखौ नुनानै रैखा खालामनो खाथियाव थांदोंमोनब्लाबो पेस्तल देखायना सिगि जाना बुना होखार हरजादों होननानै मिथिहोदों। जाथायखौ लानानै दायनिगिरिफोरखौ थाबैनो हमनानै साजा होनो थाखाय साबखाथा पुलिस थानायाव एजाहार होनाय जाबाय। लोगोसे ओनसोलनि सुबुंफोराबो दायनिगिरिखौ थाबैनो हमनानै गोख्रों साजा होनो थाखाय खावलायो। স্বাধীন মুছাহাৰী এক নম্বৰ যুগ ঘটনাটো কি হৈছে? ঘটনাটো মানে আমি গাড়ী লৈ আহি আছিল, ডাম্পাৰ পাটৰৰ গাড়ী লৈ আহিছিল। সেই টাইমতে মানে আহোঁতে কোচাগুৰিত মানে গাড়ীটো ৰখাই দিয়ে। সেই ৰখোৱা টাইমত মানে ডাইৰেক্টলি কৈ দে টকা লাগে। আমি ক'লে কিহত টকা লাগে? কোনে গাড়ী ৰখালে? সিহঁতৰ খেলৰ মানুহ কৈছে, সিহঁতৰ 20-25 মান আছিল আৰু কি মানুহবিলাক। তাৰপিছত ৰখি কিনি আমিতো কৈছে আমিতো নাদো, আমিতো লোকেল মানুহ, ইয়াৰে মানুহ। ডাইৰেক্ট কৈছে সেই টাইমতে সিহঁতক ক'লোঁ আৰু হাতীয়াৰ দেখালোঁ। হাতীয়াৰ দেখাব আমাৰ মালিকটো মানে ডাইৰেক্টলি আমাৰ পাৰ্টনাৰটো যিটো আছে জিৰণ নাৰ্জাৰী, তাক ডাইৰেক্ট গাড়ীৰ পৰা নামাই কিনি ডাইৰেক্ট মাৰি দিল। বাটাম ৰড দি কিনি মাথা তিতা ফাটাই দিল, ডাইৰেক্ট আক্ৰমণ কৰি দিলোঁ। তাৰপিছত আমি চিঞৰ বাখৰ কৰি কিনি আমাৰ পাৰ্টনাৰবিলাক আহিলোঁ, আহি কিনি চিৰিয়াছ হৈ আছে। চিৰিয়াছ হোৱাতে মই উঠাই কিনি ডাইৰেক্ট হস্পিটেলত লৈ গ'লোঁ আৰু জাৰাগুৰি থানাত কি এজাহাৰ কৰা হৈছে? এজাহাৰ কৰা হৈছে। আজি দিছা? আজি দিছোঁ। মানুহটো কি কেনেকুৱা অৱস্থাত আছে এতিয়া? এতিয়াতো চিৰিয়াছে আছে। এতিয়া জাৰাগুৰিৰ পৰা ৰেফাৰ কৰি দিল কোচবিহাৰত আছে এতিয়া। কেইজনীয়া দলে কি ধৰণৰ ধন দাবী কৰিছিল? সিহঁতো ডাইৰেক্টলি কৈছে দে খেলৰ মানুহ কৈছে আৰু কি, ডাইৰেক্টলি কৈছে খেলৰ মানুহ পইচা লাগে, টকা লাগে সিহঁতক। কিমান টকা খুজিছিল? টকাটোতো ডিমাণ্ডটো খোৱা নাই, ডাইৰেক্টলি কৈছে খালি টকা লাগে, কিন্তু কিমান লাগে এইটো খোৱা নাই আৰু কি, ডাইৰেক্টলি কৈছিল এইটোৱে। মই চৰকাৰক এইটোৱে আহ্বান জনাম, মানে আমি যিটো এজাহাৰ দিলোঁ আজিৰ দিনত, মানে এইটো উচিত, মানে কিবাটো কেছটো হ'ব লাগে আৰু সিহঁতক শাস্তি দিব লাগে। আইনৰ পৰা এইটো যিটো আমাৰ হিচাপত যিটো আশা আছে, মানে আইনটো ল'ব আৰু কি, সিহঁতক চাজাটো দিবই। আৰু এইটো মানে ইমান এটেম্পটো মাৰাৰ নিচিনা কামটো কৰি দিল, মানুহক মানে মাৰাৰ নিচিনা আৰু কি, তাক মাৰাৰ নিচিনা মাৰিছিলি, কিন্তু আছিল ভাগ্য ভাল আছিল, এইটো বাচি গৈছে। উচিত শাস্তি দিব লাগে তাক, সিহঁতক মানে আগতো কৰিছিল বোলে, আমিতো নাছিল আগৰ টাইমত, কিন্তু শুনা পাইছোঁ আৰু এই শুনা টাইমতে আজি আমি নিজে দেখা পালোঁ আৰু কি, যাই কিনি নিজে গৈছিল গাড়ীৰ লগত, সেই টাইমত দেখা পালোঁ। এইটো অনুৰোধ জনাইতে চৰকাৰক, মানে পুলিচ প্ৰশাসনক, ছাৰক মানে কৈছোঁ আৰু এইটো মানে উচিত শাস্তি দিব লাগে আৰু আইনটো ল'ব লাগে। আপোনাৰ 2 নম্বৰ বাজুগাঁও। আচ্ছা, আজি নিশা কি হৈছে? তাৰমানে আমি আমার মালিক পাথরের গাড়ি নিয়ে আসতেছি, তখন খোকসাগুড়িতে গাড়ি আটকাইলো, আটকাইয়া বলে পয়সা লাগবে। আমি বলছি কিসের পয়সা? কয় আমি কেলের লোক বইলা টাকা দাবি করে। তখন বলছি আমি তো টাকা দিতে পারবো না। তখন জোরজস্তি আমার মালিককে জিরেন্দাকে জোরজস্তি নামিয়া ওই জায়গায় মারার পরে ই করে। আর তার আগেই আমাকে বলছে তুই বাঙালি মতো থাক, সাইড যার থেকে আমাকে এরকম উঠে পিস্তল দেখাইছে, শার্ট উঠে এরকম পিস্তল দেখাইছে। আমি তো ভয় পেয়ে গেছি, ভয়ের জন্য আমি কিছু বলি নাই। তারপরে আমার মালিককে গাড়ি থেকে নামিয়া ওইখানে মাথা ফাটিয়ে দিছে, মাথা ফাটিয়ে রাস্তা ফেলে দিছে। আমি তো আগে পালাইছি, পরে চিল্লা হাল্লা করছি। তারপরে বন্ধুবান্ধব, এই দাদার মালিকের বন্ধুবান্ধব সবাই আসিয়া ওকে উঠিয়া ডাইরেক্ট হসপিটাল নিয়ে যায়, জারাগুড়ি হসপিটাল। তাতে আসিল 20-25 জন এই ধরনের লোক আসিল। 20-25 জন লোক। কি পরিচয় দিছে? হ্যাঁ, কি পরিচয় দিছে? কেলোর মানুষ আমরা এইভাবে ধমকি দিছে, পয়সা লাগে।
তা আমরা বলছি আমরা জেনারেল আমরা তো প্রাথমিক এখানে কিসের পয়সা দেবো আমরা সেটা বলছি। তখন জবরদস্তি মালিককে নামিয়ে ওইখানে মারছে, মাথা ফাটাইছে, রড দিয়ে বাঁশ দিয়ে মাইরা মাথা সব ফাটাইছে। ফাটানি পরে অজ্ঞান হয়ে পড়ে গেছে। তারপর আমি চিল্লা হাল্লা করার পরে আমাদের বাঙালি বলে সাইড করে দিছে। সাইড করে দেওয়া আমি তো থাকতে পারি না, চিল্লা হাল্লা করছি। চিল্লা হাল্লা করে বন্ধু বান্ধব আসছে, পরে ওরা ভয়ে যখন মাইরা পড়ে গেছে তখন ওরা সব পলাইছে এই জায়গার থেকে। তারপর বন্ধু বান্ধব আইসা ওইখানে ওরা নিয়ে গাড়িতে উঠে ফটাফট ওরা হাসপাতালে নিয়ে গেছে। স্থানীয় রাইসা ছিলেন নাই? হ্যাঁ, স্থানীয় রাইসা ছিলেন নাই? না, ওইখানে কোনো রাস্তা কিছু ছিল না। ওইখানে সব ওই কেলোর লোক বলে আরো 20-25 জন ওরাই ছিল সব। শেরবাগুর করার ভিতরে রাইসা আসে না? হ্যাঁ, স্থানীয় রাইসা আইছে। হ্যাঁ, তারপরে আসছে, ওটা হওয়ার পরে তারপরে আসছে। কেন ধরনের ধন দাবি করেছিলেন ওটা? পয়সা লাগে ওদের, বলে পয়সা লাগে, কিন্তু এটা বলে না যে কত লাগে, এত বলে না আর কি। পয়সা লাগে, তা আমাদের এখানে কিসে পয়সা দেবো? আমার তো লোকাল না এই জায়গার, আমরা কিসে পয়সা দেবো? আমরা উচিত যেটা কাম করা আমরা পয়সা দিয়ে নিয়ে যেতেছি, এইভাবে আমরা বলছি। তখন মানে নাই, না পয়সা লাগবে বলে এরকম করে তখন মালিককে নামিয়ে মারছে এইভাবে। খেলো সংগঠনের নম্বর ধন দাবি করেছে। হ্যাঁ, আমাকেও তো কয়েকটা দিছে, দেওয়ার পর আমার তো এরকম চোট সেরকম লাগে না। এই যেদিকে দিছে অল্প স্বল্প, এই যে লাগছে এদিকে লাগছে, আমি তখন পলাইছি। দেখাই দিছে এইভাবে। হ্যাঁ, না, গুলি চালানো দেখাইছে, শুধু খালি এরকম দেখাইছে। আমি তো ভয় পেয়ে গেছি না, ওটা চালানো করে না, কিছু করে না, খালি লাঠি দিয়ে আর এই রড দিয়ে বাঁশ দিয়ে। फोरोंगिरि मावनो गोसो जानाय बिजाथिफोरनि थाखाय गोजोनथाव खौरां। बाक्सा जिल्लानि सालबारियाव थानाय गुड शेफार नेशनेल स्कुलाव गोबां फोरोंगिरिनि गोनांथि जादों। बे फरायसालियाव गाहाय फोरोंगिरिजों लोगोसे आखान्थि फोरोंगिरि आरो साबा आयदा फोरोंगिरिफोरनि गोनांथि जादों। फोरोंगिरिफोरनि मासिखौ बिजाथिफोरनि गेजेराव आनजाद लानायनि गेजेरजों थिसननानै लानाय जागोन। गाहाय फोरोंगिरि मासियाव एप्लाइ खालामनो थाखाय बिजाथिफोरा MA, MSc, BEd डिग्री लानाय इंराजि रोंगौथि गोनां लोगोआव 5 बोसोर गाहाय फोरोंगिरि महरै मावखांनाय रोंगौथि थानाय जानांगोन। गाहाय फोरोंगिरिनि दान बान्थाखौ 14,000 निफ्राय 20,000 गेजेराव होनाय जागोन। बेजों लोगोसे बिगियान फोरोंगिरि, इंराजि आयदानि फोरोंगिरि, बिगियान आयदानि फोरोंगिरि, हिन्दी आयदानि फोरोंगिरि आरो सासे हस्टेल फोरोंगिरिनि गोनांथि। बेफोर आयदा फोरोंगिरिनि थाखाय गोसो गुदुं बिजाथिफोरा एप्लाइ खालामनोब्ला बिगियान फोरोंगिरिनि थाखाय बिजाथिया MSc आरो BEd डिग्री लानाय जाथारनांगोन। बेनि दान बान्थाखौ 10 निफ्राय 15,000 गेजेराव होनाय जागोन। इंराजि आयदानि फोरोंगिरिनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय आरो BEd डिग्री लानाय जाथारनांगोन। बेनि दान बान्थाखौ 10 निफ्राय 15,000 गेजेराव होनाय जागोन। बिगियान आयदानि फोरोंगिरिनि थाखाय बिजाथिया BSc लोगोआव BEd DLED डिग्री जाथारनांगोन। बेनि दान बान्थाखौ 9 निफ्राय 14,000 गेजेराव होनाय जागोन। हिन्दी आयदानि फोरोंगिरिनि थाखाय बिजाथिया हिन्दी आयदायाव MA खालामनाय लोगोआव BEd DLED डिग्री गोनां जाथारनांगोन। बेनि दान बान्थाखौ 9 निफ्राय 14,000 गेजेराव होनाय जागोन। हस्टेल फोरोंगिरि महरै बिजाथिया BA, BSc लानाय लोगोआव इंराजि रोंनाय जाथारनांगोन। बेनि दान बान्थाखौ 8 निफ्राय 10,000 गेजेराव होनाय जागोन। गोसो गुदुं बिजाथिफोरा थाबैनो 7086283946 नम्बराव वाट्सएपनि गेजेरजों गावनि बिजाथिनि फोरमानलाइखौ हरनो हागोन। लोगोसे गोबां मिन्थिनो थाखाय 8473002079 जानबुं अनजिमायाव कल खालामनानै खौरां लाहरनो हागोन। आनजादखौ बोहैथि दाननि 30 अक्ट'बर रबिबार खालि फुंनि 10 रिंगायाव लानाय जागोन।